মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই আজি তোমালোকক চতুৰ্থ শ্ৰেণীৰ আপোন পাঠৰ পৰা কহাৰ মেল পাঠটিৰ প্ৰশ্নোত্তৰসমূহ আলোচনা কৰিব লৈছোঁ। তোমালোকে ভালদৰে ভিডিঅ'টি মন দি চাবা। এতিয়া আমি 7 নম্বৰ প্ৰশ্নটো চাওঁ আহা। 7 নম্বৰ প্ৰশ্নটিত আছে বুজা আৰু লিখা। ইয়াত দিয়া ক নম্বৰটো চোৱা, হাত আৰু মুখ। আমি একেলগে লিখিম হাত মুখ, মাজত মাথো হাইফেনডাল দিলে হৈ যাব। খ নম্বৰটো চোৱা, হাত আৰু ভৰি, একেলগে হাত ভৰি। গ নম্বৰটো চোৱা, ল'ৰা আৰু ছোৱালী, একেলগে লিখিবা ল'ৰা ছোৱালী, মাথো হাইফেনডাল দিলে হৈ যাব। ঘ নম্বৰটো চোৱা, হাতেৰে মৰা চাপৰি, একেলগে লিখিবা হাত চাপৰি। ঙ নম্বৰটো চোৱা, জন্মৰ স্থান, একেলগে লিখিবা জন্মস্থান। 8 নম্বৰ প্ৰশ্নটো চাই লোৱা, পঢ়া, বুজা আৰু লিখা। ডাঙৰীয়া, এইফালে লিখিম ডাঙৰীয়ানী। শ্ৰীযুত, এইফালে লিখিম শ্ৰীযুতা। মাননীয়, মাননীয়া। শ্ৰীমান, শ্ৰীমতী। বুদ্ধিমান, বুদ্ধিমতী। 9 নম্বৰ প্ৰশ্নটো চাই লোৱা, বুজা আৰু লিখা। মেল য'ত কৰা হয়, মেলৰ থলী। সভা য'ত কৰা হয়, সভাৰ থলী। ৰণ য'ত কৰা হয়, ৰণৰ থলী। পূজা য'ত কৰা হয়, পূজাৰ থলী। উৎসৱ য'ত কৰা হয়, উৎসৱৰ থলী। 10 নম্বৰ প্ৰশ্নটো চাই লোৱা, বাক্য ৰচনা কৰা। হাত চাপৰি। বেৰাকাহি ডাঙৰীয়ানীৰ ভাষণৰ অন্তত সকলোৰে হাত চাপৰিত মেলৰ থলী ৰজন জনাই গৈছিল। সমাদৰ। অতীজতে অসমত কাঁহৰ বৰ সমাদৰ আছিল। বিখ্যাত। অসমৰ হাজো আৰু সৰ্থেবাৰী কাঁহ শিল্পৰ বাবে বিখ্যাত। আশা। মেলৰ অন্তত কাঁহ শিল্পৰ প্ৰদৰ্শনী পতাৰ সিদ্ধান্ত লোৱাত গঞা ৰাইজৰ মাজত আশাৰ সঞ্চাৰ হৈছিল। 11 নম্বৰ প্ৰশ্নটো চাই লোৱাচোন, একে অৰ্থবোধক শব্দ লিখা। উদাহৰণ এটা দি দিছে বাৰু, মেল মানে সভা। তাৰপাছতে চোৱা, গাঁও, গাঁও গ্ৰাম্য। শোভা, সৌন্দৰ্য। মানৱ, মনুষ্য। আশা, শেষৰটো চোৱা, আশা, হেঁপাহ।